বহুত মানে কিমান বহুত Hello guys, good morning and welcome back to my YouTube channel Amarjyot's Vlog. আজি আমি গৈ আছো নগাঁৱলৈ গলে মই গুৱাহাটীতে আছিলো ৰাতি এতিয়া আছো আমি ব্ৰহ্মপুত্ৰ ব্ৰিজত এতিয়া ব্ৰহ্মপুত্ৰ ব্ৰিজৰ পৰা ভিডিঅ' ষ্টাৰ্ট কৰিছো বলক মোৰ লগত মহামৃত্যুঞ্জয় মন্দিৰ চাবলৈ বলক গাইজ বলক এয়া ব্ৰহ্মপুত্ৰ হঠাৎ হৈ গ'ল প্লেনি মই ঘৰত আছিলোঁ থাকোঁতে বহুত নগাঁও মই যাই পোৱা নাই গাড়ী সেইকাৰণে তাৰমানে ভাবিলোঁ যাওঁ আৰু কি আছে গাইজ নতুন বিজেপি ভৱন অটল বিহাৰী বাজপেয়ী ভৱন গৈ আছোঁ বহুত দিনৰ আশা আছিল মহামৃত্যুঞ্জয় যোৱাৰ আজি ফাইনেলি গৈ আছোঁ চাই থাকক ভিডিঅ'টো सफर कैसा है ये सफर मंजिलों की न है कोई खबर सफर कैसा है ये सफर मंजिलों की न है कोई खबर ড্ৰাইভাৰ কিবা পাৰ হ'ল গম পোৱা নাই নেকি এতিয়া পুৰা একমাক ঘূৰিব লাগিব আৰু কিবা কেক চেক গাড়ী চাহ তাহ খোৱা হৈ গ'ল এতিয়া আকৌ মই বাইকখন চলাম ইয়াৰ বোলে কঁকাল বিষাইছে বিষালে মই এতিয়া ডাইৰেক্ট আপোনালোকক গেটত যাই লগ কৰি আছোঁ দিয়ক ফাইনেলি গাইজ এইটো গেট পালোঁ ইয়াতে গেট তিনিটামান গেট আছে আৰু এইটো এটা গেট এইটো পূৰা আগুৱাই আহিব লাগে আৰু পিছফালে দুটা গেট আছে এতিয়া পামেই আৰু ফাইনেলি মৃত্যুঞ্জয় মন্দিৰ গৈ আছোঁ তালৈকে আৰু গাইজ আজি ৰবিবাৰ নাই সেইকাৰণে তাৰমানে মানুহ বহুত হৈছে ফাইনেলি গাইজ ইমান দিনৰ আশা এটা আজি পূৰণ হ'ল ভাইটিৰ কাৰণে মৃত্যুঞ্জয় হেল্ল' গাইজ চাকি জ্বলাই আছোঁ চাকি ধূপ ধুনীয়াকৈ জ্বলাই আমি যাম পুৰা ভিতৰত হৰ হৰ মহাদেৱ এতিয়া বাজিছে 12:30 বাজিল তালৈকে যাই আছোঁ এইটো মন্দিৰ বেক কেমেৰা দি দেখুৱাই আছোঁ মানুহ হৈছে কিন্তু বহুত মানুহ হৈছে কাৰণ কি আজি ৰবিবাৰ না সেইকাৰণে বহুত মানুহ আৰু ছুটিও আছে কিছুমান চৰকাৰী কিছুমান প্ৰাইভেট ছুটিও থাকে না সেইকাৰণে মানুহ চাওক আৰু এইটো ভিতৰৰ পৰিৱেশ ভিতৰত মোবাইল চোবাইল নিব নোৱাৰি সেইকাৰণে বাহিৰৰ পৰা অলপমান এনে আৰু লাইক অলপ দেখুৱাই দিলোঁ এইটো ভিউ পুৰা আৰু জোতা সকলো ল'লোঁ আৰু ভিতৰত তাৰমানে কেমেৰা হওক মোবাইল হওক একোৱে নিব নিদিয়াৰ কাৰণে অলপ বাহিৰৰ পৰা এনে অলপ দেখুৱাই দিলোঁ তো বহুত ধুনীয়া লাগিল সঁচাই বহুত ধুনীয়া আৰু ইমান ডাঙৰ তাৰমানে মই সম্পূৰ্ণটো ভবা নাছিলোঁ যে ইমান ডাঙৰ হ'ব শিৱলিংগ সঁচাকৈ বহুত ডাঙৰ কি কবি আহি কেনে লাগছে मजा হা मजा एक्सीलेंट बाबा কিছে সঁচাই নে কেনেকুৱা লাগিছে কোৱা ভাল লাগিছে আজি বহুত মানে কিমান বহুত বহুতে ভাল লাগিছে ঘৰ ক'ত তোমালোকৰ উত্তৰ পেট বহা লগৈ উত্তৰ পেট বহা ইহঁতৰ মোৰ বহুত দূৰ দিয়া মোৰ ৰঙিয়া বহুত দূৰ বাইক লৈ আহিছোঁ বহুত ধুনীয়া তাৰমানে যাবৰ ইচ্ছাই নাযায় সঁচাই কি কম ঘৰত যাবি নে কি না নাযা যাবৰ ইচ্ছাই যাওঁ নাই না য়েছ য়েছ হৰ হৰ মহাদেৱ
জয় মা কাল। গাইজ সকলো চোৱা চিতা হৈ গ'ল, এতিয়া আকৌ যাই থাকোঁ আৰু একো খোৱা নাই ন, ক'ৰবাত হোটেলত যে কিবা এটা খাওঁ, খাই লৈ ধুনীয়াকৈ ঘৰত যাম। আৰু যদি আপোনালোকে আহিব খুজিছে ইমান এটা পইচাৰ দৰকাৰ নহয়, যদি আপোনালোকে পইচা বেছিকৈ খৰচ কৰে বেছি লাগিব, কমচে কম 1000 বা 1500 হ'লে হ'ল। আমাৰ তাৰ পৰা আহিলে ৰঙিয়া হওক নলবাৰী হওক 1000 1500 হ'লে হ'ব। গাইজ আহি মন্দিৰৰ পৰা আহি ইয়াতে সোমালোঁ, কিন্তু জেগাৰ নাম নাজানো, কিবা লাইপুং ফুড জন ৰেষ্টুৰেণ্ট, তালৈকে যাই আছোঁ এতিয়া। আৰু ৰাতিপুৱা আকৌ খাই অহা নাছিলোঁ ন, সেইকাৰণে এতিয়া খাম বাছ। এইফালে চিকেন চিলি মাংস, এইফালে সঞ্জিত পুৰা ধুনীয়াকৈ। আৰু হোটেলখন তাৰমানে বহুত ধুনীয়া আৰু না, বহুত আল্টিমেট হয়নে সৈতে আল্টিমেট গাইজ। লাইপম ৰং বয় বয় তাৰমানে থেংক ইউ যোৱাতে আৰু এইখন মই এতিয়া খাই লওঁ। ধুনীয়াকৈ খাই বৈ আহি তাৰমানে বহুত আৰু না ইমান ৰেচপন্স, তাৰপিছত ধৰি আৰু বহুত ভাল লাগিল খাই লৈ। এতিয়া আৰু ঘৰত যাই থাকোঁ আৰু বহুত দিন ভিডিঅ' দিয়া নাছিলোঁ, এতিয়া আজি এটা ভিডিঅ' পাব নগাঁৱৰ মৃত্যুঞ্জয় মন্দিৰ অহা। এতিয়া দিয়ক, এতিয়া বাই বাই সকলোকে। এতিয়া বাজিছে আপোনাৰ 3:20 হ'ল, এতিয়া আমি যাই থাকোঁ। সঞ্জিত বাই 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 বাই।